মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখুৱাব নাযাবা। জীৱন সুখৰ নহ'লেও কাকো দেখুৱাব নাযাবা। মনত ৰাখিবা, সকলোৱে কষ্ট দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল অভিনয় কৰিব নোৱাৰা। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায় তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য কথা মানুহৰ মৃত্যুদণ্ড। টোপনি কি আচৰিত বস্তু, যদি আহে সকলো পাহৰাই দিয়ে আৰু যদি নাহে কিমান কি যে মনত পেলাই দিয়ে। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দি থৈ যায়। চাউল পুৰণা হ'লে ভাত বাঢ়ে আৰু সম্পৰ্ক পুৰণা হ'লে ভালপোৱা নহয় অৱহেলা বাঢ়ে। তোমাৰ ধৈৰ্য ধৰাৰ ক্ষমতা যিমান বেছি তোমাৰ সমস্যা সমাধানৰ উপায় সিমান বেছি। নিজৰ বুদ্ধিত যিজনে কাম কৰে তেওঁ ভুল কৰে বেছি কিন্তু আনন্দ পায় প্ৰচুৰ। মিছা যিমানে মধুৰ নহওক কিয় সত্যৰ আগত সদায় পৰাজিত হয়। বন্ধু কেতিয়াও সলনি নহয়, যিজন সলনি হয় তেওঁ বন্ধুৱেই নহয়। সৰু সৰু ভুলৰ ক্ষেত্ৰত সচেতন হোৱা, কাৰণ এটা সৰু বিন্ধাই বিশাল জাহাজখনকো ডুবাই দিব পাৰে। জীৱনত যদি সুখী থাকিব বিচাৰা তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজে নিজৰ মতে আগুৱাই যোৱা। কেনেকৈনো বুজায় কোন সুখত আছে কোন দুখত আছে। বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনত পৃথিৱী ভৰি আছে। চকু আৰু কপালৰ মাজত জন্মগত পাৰ্থক্যটো হ'ল চকুক যিটো ভাল লাগে সঁচাকৈ সেইটোক ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত থকাটো ভাল পোৱা নহয়, গোটেই দিনটো কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ কথা মনত পেলোৱাটোহে ভাল পোৱা। প্ৰেমে শৰীৰ বিচাৰে, ভালপোৱাই বিচাৰে মন। প্ৰেমে এৰিও যাব পাৰে, ভালপোৱাই থাকে আজীৱন। মানুহে কয় তুমি তাৰ মাজত কি দেখিছা? মই কওঁ তেওঁক দেখাৰ পিছত আৰু একোৱেই দেখা নাই। হয়তো তেনেকুৱা মানুহে বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব লগা হয়। সাধাৰণ ভুলতে মানুহ এৰি থৈ যায়, অথচ হাজাৰ ভুলৰ পিছতো ভগৱানে ক্ষমা কৰি দিয়ে। মানুহজন ভাল আছিল এইটো শুনিব হ'লে তুমি মৰিব লাগিব। জীৱনত পোৱাৰ হিচাপ ৰাখা, নোপোৱাৰ দুখ নাথাকিব। মিছলীয়াসকলৰ আচৰিত কিছু গুণ থাকে, এওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। এজন ব্যক্তিয়ে আব্দুল কালামক এবাৰ সুধিলে, ছাৰ জীৱনত আটাইতকৈ সহজ অথবা আটাইতকৈ কঠিন কামটো কি? কালাম ছাৰে উত্তৰ দিলে, ভুল, কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰা সহজ আৰু যেতিয়া নিজে এইটো কৰে তেতিয়া উপলব্ধি কৰা কঠিন। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান মাৰ কোলা, পৃথিৱীৰ সকলোতকৈ লজ্জাজনক মাত ঘৰ জোৱাই, পৃথিৱীৰ সকলোতকৈ কুৎসিত দৃশ্য বিশ্বাসঘাতকতা, পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট হ'ল ব্যাধি, পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক বন্ধুত্ব, পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত বিচ্ছেদ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় নিজৰ বিবেক, পৃথিৱীৰ সকলোতকৈ দুখৰ খবৰ দুৰ্ঘটনা, পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা প্ৰভু ক্ষমা কৰা, পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা পৰাজিত। বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে কমেণ্ট, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।